নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো পথাৰতে আৰম্ভ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব। আজি আমি ধানৰ বিষয়ে আলোচনা কৰিম। এই ধানবোৰতো দেখিছে, এই ধানবোৰ এতিয়া দিলাব আৰম্ভ কৰিছে আৰু হয়তো এমাহ পিছত ধান পকিব আৰু কৃষকসকলে কাটিব আৰম্ভ কৰিব। কিন্তু এই ধানৰ প্ৰজাতি আমি জানি আহিছোঁ যে জহা, বন্নি, শালি, আহু, বাসমতি আদি বিভিন্ন প্ৰজাতিৰ ধান আমি দেখিবলৈ পাওঁ। এই ধানৰ প্ৰজাতিবোৰনো কেনেকৈ হ'ল, আজি তাৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। আহকচোন আজি তাৰ বিষয়ে অলপ জানো। এবাৰ ভীমে মহাদেৱৰ ঘৰত শিষ্য লাভ কৰাৰ উদ্দেশ্যে তেওঁ মহাদেৱৰ ঘৰত আছিল আৰু আমি আগতে জানি আহিছোঁ যে শিষ্যসকলে গুৰু গৃহত থাকি তেওঁলোকৰ শিক্ষা লাভ কৰিছিল আৰু তেনেদৰে ভীমেও এদিন মহাদেৱৰ ঘৰত গৈ তেওঁৰ শিক্ষা লাভৰ উদ্দেশ্যেৰে শিৱৰ ঘৰত আছিল আৰু শিৱৰ ঘৰত যেতিয়া তেওঁ আছিল আৰু তেওঁক খাদ্য বহুত যোগান ধৰিব লগা হৈছিল, কাৰণ ভীম এটা দৈত্যকায় শৰীৰ আছিল আৰু তেওঁক যোগান ধৰিব লাগিলে তেওঁৰ খাদ্য বহুত লগা হৈছিল। সেয়ে পাৰ্বতী এদিন ভীমক ক'লে, হে ভীম, তই ধানৰ খেতি কৰ আৰু খেতি কৰিলে তয়ো নিশ্চিন্ত মনে খাব পাৰিবি আৰু ময়ো তোক দি থাকিব পাৰিম। আৰু কথাটো ভাবি ভীমেও ভাবিলে, হয়তো খেতি যদি কৰোঁ ধানৰ, তেতিয়া মোৰো খোৱাত অসুবিধা নহ'ব আৰু মাতাৰো মোক দিব পাৰিব। তেতিয়া ভীমে ধান খেতি আৰম্ভ কৰিলে আৰু মহাদেৱৰ ঘৰতে যিহেতু পথাৰত ধান খেতি আৰম্ভ কৰিলে আৰু ভীমৰ খেতি এদিন দুদিনকৈ তেওঁৰ খেতিবোৰ লহপহকৈ বাঢ়িব ধৰিলে আৰু এনেকৈ কিছুদিন যোৱাৰ পিছত ধান যেতিয়া পকিল, তেতিয়া ভীমে আহি পাৰ্বতীৰ আগত ক'লে, হে মাতা, আমি ৰোৱা ধানবোৰ ধুনীয়াকৈ পকি গ'ল, এতিয়া কাটিবৰ হ'ল। আৰু পাৰ্বতীয়ে ক'লে, তেনেহ'লে তুমি কালিৰ পৰা এই ধান কাটা আৰম্ভ কৰা। আৰু পাৰ্বতীৰ কথা শুনি ভীমে ধান কাটিব আৰম্ভ কৰিলে আৰু এনেদৰে কিছু সময় ধান কাটি তেওঁ যেতিয়া ঘৰলৈ ঘূৰি গ'ল, তেতিয়া পাৰ্বতীয়ে ক'লে, হে ভীম, তোমাৰ বোধহয় ভাগৰ লাগিছে, তুমি জিৰোৱা আৰু কিবা খাই লোৱা। তেওঁলোকে খাই লৈ উঠি যেতিয়া পাৰ্বতীয়ে ক'লে, আৰু কেইখিনিমান ধান কাটিব আছে, তুমি কাটি আহা। তেতিয়া ভীমে ক'লে, হে মাতা, ধান 3 মুঠি হ'ল, মই কাটি শেষ কৰি আহিলোঁ। তেতিয়া পাৰ্বতীয়ে খঙত জ্বলিব ধৰিলে, ক'লে, ইমান দিনে কষ্ট কৰি অহা, ইমান দিনৰ এই কষ্টৰ মাত্ৰ 3 মুঠি ধান, যা সেই ধান মোক নালাগে, তই সেই ধানখিনি জ্বলাই থৈ আহ। আৰু পাৰ্বতীৰ কথা শুনি ভীমে মনৰ দুখত গৈ সেই ধানবোৰ এটা দম কৰি তাত জ্বলাই দিলে। আৰু ভীম যিহেতু দৈত্যকায় শৰীৰ, এটা বিশাল শৰীৰ, তেওঁৰ হাতত 80 মোনৰ গদা থাকে আৰু তেনেকুৱা মানুহ এজনৰ হাতেৰে 3 মুঠি ধান যিহেতু অলপ নহয়, সেই ধান তেওঁ জ্বলাই দিলে আৰু এদিন দুদিনকৈ প্ৰায় 3 দিন 3 ৰাতি সেই ধান জ্বলি থাকিল। আৰু এই কথা যেতিয়া শিৱই গম পালে, তেওঁ তেতিয়া ভাবিলে যে আজি সৰ্বনাশ হ'ল আৰু তেওঁ দৌৰি আহি কুমণ্ডলো জল উলিয়াই সেই ধানত পানী ছটিয়াই তেওঁৰ ধানবোৰ জুইবোৰ নুমাই দিলে আৰু যি ধান আছিল সকলো ধান পূৰা আধা পূৰা ভালে থকা সকলো ধান বেলেগ বেলেগকৈ উলিয়াই ল'লে। আৰু আমি যে দেখি আহিছোঁ কিছুমান ধান একেবাৰে ক'লা আৰু সেইবোৰ ধান আমাক মানুহে ক'লা জহা বুলি কয়, সেইবোৰ ধান পুৰি দৈ এঙাৰ হৈ যোৱা ধান আছিল আৰু তাত কুমণ্ডলো ছটিয়াই সেই ধানবোৰ তেনেকৈ জীয়াই তুলিছিল আৰু সেই ধানবোৰৰ নাম বিভিন্ন নামাকৰণে মহাদেৱে সেই ধানবোৰ নাম দিছিল আৰু তেতিয়াৰ পৰাই ধানৰ বিভিন্ন প্ৰজাতি আমি দেখিবলৈ পাই আহিছোঁ। আৰু এয়াই আছিল ধানৰ বিভিন্ন নাম, বিভিন্ন প্ৰজাতি। আৰু সেই দ্বাপৰ যুগৰ পৰা যেতিয়া ভীম যুধিষ্ঠিৰৰ সেই দিনৰ পৰাই ধানৰ নাম সৃষ্টি হৈ আহিছে। কিন্তু আজি যিহেতু চাইনিজ ধান বা বিভিন্ন প্ৰজাতিৰ হাইব্ৰিড ধান পোৱা যায়, আজিকালিতো ক'ব নোৱাৰি, কিন্তু যিখিনি জানিলোঁ আপোনালোকৰ ওচৰত ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰো ভাল লাগিছে, তেনেহ'লে এটা লাইক দি কমেণ্ট কৰি জনাব। ধন্যবাদ।